গাইস এতিয়া আছো আমি মানালী এতিয়া আমি ক'ত যাই আছো দাদা এতিয়া আমি যাই আছো ৰতাং পাছ তো সেই এটা বঢ়িয়া জায়গা মানে লোকেশন এটা ৰখিছো আপোনালোকক দেখাও এবাৰ এইবিলাক চাওক কি ধুনীয়া লোকেশন এটা পানী চানি একদম বৰফ চৰফ চব মানে ফ্ৰিজ হৈ গৈছে পানীবিলাক পানী আছে চব বৰফ হৈ গৈছে তো ইয়াত মানে বন্ধাকবি খেতি হয় বোলে এইবিলাক আছে আপোনালোকে চাব পাৰে আমি ৰতাং পাছ যাই আপোনালোকক লগ পাই আছো তো এতিয়ালৈকে ভিডিঅ'টো কণ্টিনিউ কৰি থাকিব অজয় কেনেকুৱা লাগিছে আহি সঁচা কোৱা বহুত মজা লাগিছে বহুত বেছি মজা লাগিছে ইয়াত মানে উশাহ লোৱাটো অলপ কষ্ট হয় যিহেতু আমি 7,500 ফিট ওপৰত আছোঁ তো তাত গৈ লগ পাই আছোঁ অলপ আগত পিনে তেওঁলোকে মানে ফটো উঠি আছে তো মই ফটোটো উঠিলোঁ যদি ফটোখন চাই ইনষ্টাত চাব পাৰে মই ইনষ্টাৰ আইডি দি দিছোঁ ইয়াত মানে ইয়াত ইমান ধৰণৰ মানে ইমান লেভেলত ঠাণ্ডা দিছে আপোনালোকে দেখাই আছোঁ এই ৰাস্তাত চাওঁ এইবিলাক পানী মানে অলপ আগতে পেলাই দিছিল বৰফ হৈ গ'ল লগে লগে চাওক এইপিনে চাওক ভিউটো আপুনি মোবাইলতে মানে গম নাপাব পাৰে মানে চকুৰে চালে গম পায় ইমান মানে ধুনীয়া ভিউ ইপিনে চব মানে এইবিলাক চব নিজৰা টাইপ হয় চব বৰফ হৈ গৈছে মানে ফ্ৰিজ হৈ গৈছে চব ইমান ঠাণ্ডা তো এইখনে আমাৰ গাড়ী তো এতিয়া ইয়াৰ পৰা ওলাম আৰু আগত যাম তাত গৈ আপোনালোকক লগ পাই আছোঁ তো চাই থাকিব ভিডিঅ' তো গাইজ ইপিনে চাওক এটা নদী এটা আছে পুৰা ফ্ৰিজ হৈ গৈছে মানে পানী চানী ইপিনে চাওক তো গাইজ এয়াই মানালীৰ বিউটি ও মোৰ গাইজ এইপিনে চাওক এইবিলাক চব ফ্ৰিজ হৈ গৈছে চাওক পানী চানী মানে আৰু ওপৰত যাম মানে এতিয়া আছোঁ প্ৰায় 8,000 ফিট ওপৰত আছোঁ আৰু ওপৰত যাম তাত গৈ পেলাই আৰু ফটো উঠিম আৰু ভিডিঅ' দেখাম আপোনালোকে চাই থাকিব চাওক এতিয়া হোটেলত আহিলোঁ আমি ইয়াত অৰ্ডাৰ দিলোঁ চিকেন চুপ আৰু এওঁলোকে দিছে মেগী ধুনীয়া ভিউ হোটেলখনৰ পিছপিনে নদী এটা তো মানে এতিয়া দেখাই আছোঁ আপোনালোকক মানে খাই গৈ আছোঁ টেষ্টটো কেনেকুৱা তো গাইছ এইপিনে আমাৰ সেই আহি গ'ল চিকেন চুপ আহি গ'ল এইপিনে বনাই আছোঁ এইপিনে চটছ বনাম তো এইখিনি খাই ল'ম খাই লগ পাই আছোঁ তো গাইছ আহি পালোঁ ফাইনেলি চাওক বৰফ 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 চাইডৰ পিনে এই গাইছ বৰফটো বেলেগ ধৰণৰ মানে হাতৰ আঠাই নাখায় একো নাই গুচি গ'ল চব গাইছ মজা লাগিছে আপোনালোকে আহক মানালী এবাৰ এক্সপিৰিয়েঞ্চটো লৈ চাওক আহি দুনিয়াৰ মানুহ এইবিলাক বহুত ঠাণ্ডা গাইছ নাক চাকটো একদম বৰফ হৈ গৈছে ওপৰত আহিছোঁ কেনেকুৱা লাগিছে বহুত ঠাণ্ডা কম এবাৰ বহুত বৰফ কম বৰফ বহুত পৰাই নাই বোলে কম পৰিছে বহুত এইবিলাক ইচ্ছা আছিল সৰুৰ পৰা ৰাতি চাব বৰফ চালোঁ এটা ড্ৰিম কমপ্লিট তো গাইজ সপোন দেখিব লাগে সপোন দেখিলে সপোন সফল হয় কি কোৱা তাৰ ড্ৰিম কমপ্লিট হ'ল আজি ভাল লাগিল বহুত বেছি কথা কৈ থাকিব নোৱাৰি মানে উশাহটো খুলি যায় আমি এতিয়া 10,500 ফুট ওপৰত আছোঁ তো আহি পালোঁ আমি একদম ওপৰত মানে একদম তাৰে পৰা একদম ট্ৰেকিং কৰি আহিছোঁ তো এইপিনে চাওক বৰফ চাওক গাইছ এইটো চব বৰফ হৈ গৈছে এইপিনে ওপৰত এইবিলাক চব ডাঙৰ ডাঙৰ গ্লেচিয়াৰ হয় চাওক ইপিনে মানে পাহাৰ চাহাৰ আছে ইয়াৰ মানে পাহাৰ বেলেগ ধৰণৰ চব শিল মাটি চাটি নাই চাওক বহুত মজা একদম পৰিৱেশ তো গাইছ এতিয়া মানে আমি আহি পালোঁ ওপৰত তো আপোনালোকক দেখাম আৰু ক'ত কি আছে কি নাই ইপিনে আছে আমাৰ চিন্ময়দা আৰু মিলদাৰ তলো আছে তাহাঁতে ওপৰত নাহিল ইমান কাৰণ ভয় কৰে অলপ তো এতিয়া আমি যাম সেইপিনে বলক যাই থাকোঁ এবাৰ এইবিলাক বৰফ দিয়া দেখাই দিওঁ ৰ'ব এবাৰ চাওক বহুত মানে ৰিস্ক হয় ইয়াত নাযাব মই গৈছিলোঁ আৰু দেখাবলৈ আপোনালোকক এতিয়া আমি যাম সেই তাত সেইটো গ্লেচিয়াৰ দেখুৱাইছে তাত যাম তো বলক গ্লেচিয়াৰত যাম তাত গৈ লগ পাই আছোঁ ৰ'ব মানে যোৱাটো ৰিস্ক হ'ব লাহে যাব লাগিব চাই থাকিব তো গাইছ আহি পালোঁ ইয়াত তো আপোনালোকক এটা বস্তু দেখাই আছোঁ চাওক চব পানী ফ্ৰিজ হৈ গৈছে তো ইয়াতে আপোনালোকে ভাবি লওক মানে কিমান লেভেলত ঠাণ্ডা কেনে লেভেলত ঠাণ্ডা হ'ব পাৰে এইবিলাক চাওক চব পানী একদম বৰফ হৈ গৈছে এইবিলাক স্ন' পৰি আছে ইয়াত
এইপিনে চাওক এইবিলাক স্ন' হয় দেখাই আছোঁ চাওক স্ন' গাইজ এতিয়া ওপৰত আহিলোঁ এইপিনে চাওক চব পানী চানী মানে ফ্ৰীজ হৈ গৈছে এইবিলাক ডাঙৰ ডাঙৰ গ্লেচিয়াৰ হৈ গৈছে চাওক ভাঙিব নোৱাৰি এইটো ইমান টাইট ইপিনে এইটো মানে নিজৰা হয় এটা চব বৰফ হৈ গৈছে ইপিনে চাওক ইপিনে স্ন' আছে আপুনি এনেকৈ সেই কৰিব পাৰে ওপৰত আমাৰ মিডিয়াম টাউন আছে এনেকৈ ল'ব চাওক গাইজ এনেকৈ ল'ব স্ন' তো গাইজ ফুৰা হৈ গ'ল তো এতিয়া আহিছোঁ এখন ৰেষ্টুৰেণ্টত ইয়াত খাম ট্ৰেডিশ্যনেল থুপ্পা মটন থুপ্পা অৰ্ডাৰ দিছোঁ দেখাই আছোঁ আপোনালোকক কেনেকুৱা লাগে খাই টেষ্টটো বি কণ্টিনিউ তো গাইজ আমাৰ থুপ্পা আহি গ'ল তো এইটো হ'ল মটন থুপ্পা এইপিনে আছে এইপিনে চাটনি এটা দিছে ইপিনে এটা চচ টাইপ দিছে মানে অলপ অলপ দি খাব দিছে থুপ্পা টেষ্ট কৰি কোৱাচোন কেনেকুৱা হৈছে কেনেকুৱা তো গাইজ এইখিনি খাই লওঁ আমি খাই লগ পাই আছোঁ ৰ'ব তো গাইজ এয়া হ'ল থুপ্পা এটা ট্ৰাই কৰি চাওঁ আৰু মজা গাইজ পাহাৰ এলেকাত থুপ্পা খাবই গাটো পুৰা একদম গৰম হৈ থাকে তো গাইজ এনেকৈ থুপ্পা খাই খাই আজিৰ ভিডিঅ'টো বিদায় মাগিছোঁ তো আজিৰ ভিডিঅ'টো এইখিনি আছিল যদি ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু নতুন নতুন ভিডিঅ' আহি আছে চাই থাকিব